তাক ডেন্সৰ স্কুলৰ পৰা নিবলৈ আহি এয়া তাক লৈ আহিলোঁ। তাৰপিছত বজাৰলৈ বুলি এপাক আহিছোঁ, যিহেতু ইয়াত দেওবৰীয়া বজাৰো বহে আৰু থলুৱা কিছুমান শাক পাচলি ইয়াত ওলায়। আহি আছোঁ গোটেইকেইটা কি কি পাওঁ আপোনালোকক দেখুৱাম ৰ'ব। আহি আছোঁ দেওবাৰে বোকাজানতো এখন দোকান বহে, মানে বজাৰ বহে, তাৰ বজাৰলৈকে আহি আছোঁ। আপোনালোকক দেখুৱাম ৰ'ব কি কি লওঁ, দেখুৱাই আছোঁ। চব ফ্ৰেছ হয়। এই শাকবিধৰ নাম কি নাজানো, কিন্তু খাবলৈ ভালে হয়, খুতুৰা শাকৰ নিচিনা। এয়া মানুহজনে স্কোৱাচ লৈছে। এইবিলাক চব ৰাজমাহ নহয় দেই, ৰাজমাহৰ নিচিনাই হয় বস্তুটো, কিন্তু ৰাজমাহ নহয়। আৰু এইবিলাক লোকেল ৰঙালাও, তিতা কেৰেলা ওলাইছে, বন্ধাকবি এটা, কাচকল, কেপচিকাম ল'ব লাগে, বিট ল'লোঁ, পালেংবোৰ দেখিছেনে কিমান ডাঙৰ ডাঙৰ, তাজা তাজা। কেপচিকাম এইটো পাপাক দি দিয়া। ঘৰতে কৰা পালেং, তাজা তাজা। লৈ আহিছোঁ আন এটা ৰেচিপি আপোনালোকৰ সন্মুখলৈ। আজি বনাম মই লোকেল মুৰ্গী। এয়া মানুহজনে কাটি বাচি ঠিক ঠাক কৰি দিলে। অথনি তেওঁ ওলাই গৈ বতৰটো যিহেতু ঠাণ্ডা, সেইকাৰণে মুৰ্গী খাব মন গ'ল। আৰু এয়া তেলত মই পিঁয়াজ দিলোঁ। এইটো কৰি থাকোঁতে দেখুৱাবলৈ নহ'লে, এয়া মই পিঁয়াজখিনি ভাজি লৈছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ। তাৰপিছত তাত জিৰা অকণমান দি দিলোঁ খুন্দি, আৰু আদা নহৰু এতিয়ালৈকে দিয়াই নাই। আৰু এয়া তেজপাত দি মাংসটো আজি মেৰিনেট কৰি থোৱাও নহ'ল, এয়া এনেকৈ কৰি অলপ ভাজি লৈছোঁ। এতিয়া আদা নহৰু পেষ্টকণ ইয়াৰ ওপৰত দি দিম। আদা নহৰু কিছুমানে তেলত দিয়ে, কিন্তু তেলত দিলে গোন্ধটো নাথাকিলে মোৰ ভাল নালাগে। সেইকাৰণে মই চবৰে বনোৱাৰ ষ্টাইলবিলাক বেলেগ বেলেগ। ইয়াতে এনেকৈ দি দিলে আদা নহৰু গোন্ধটো ওলায়, ভাল লাগে। আৰু এইটো আকৌ মই এতিয়া ঢাকি থৈ দিম অলপ দেৰি। তাৰপিছতহে ইয়াৰ লগত বিলাহী, কেপচিকাম এইবিলাক দি অকণমান লৰাই আকৌ ঢাকি দিম। এনেকৈ কুকুৰা মাংস বনালে ঘৰৰ শহুৰ দেউতালৈ মনত পৰে। তেওঁ জুইকুৰা ধৰি দিলে, তেওঁ ধুনীয়াকৈ বনাই থাকে, বস্তু যোগাৰ কৰি দিলে হৈ গ'ল। আৰু হেতা লৰাই মাংস মিনিটে লৰাই ধুনীয়াকৈ আমাক বনাই খুৱাইছিলে। মই সেইখন ঘৰৰ পৰা একো কষ্ট পোৱা নাই দেই। মা দেউতা মোৰ নিজৰ ঘৰৰ মা দেউতাৰ নিচিনাই মৰম কৰে। এতিয়াও দিনটোত দুবাৰ তিনিবাৰ ফোন কৰে, খবৰ খাতি লৈ থাকে। আৰু মোৰ জাকেইজনীও বাই ভনীৰ নিচিনাই, আমি ইজনীয়ে সিজনীক কেতিয়াবা গালিও দিওঁ, মানে বেংলাতি চব হৈ থাকে। আৰু মাংস বনোৱাৰ সময়তে ঘৰখনলৈও মনত পৰে। মাৰ ঘৰত বাৰু মই এনেকুৱা একো কৰিবলৈ পোৱা নাছিলোঁ। মোৰ মায়ে এতিয়াও মই ঘৰলৈ গ'লে মই কৰিম দিয়া চব এনেকৈ, একো কৰিবলৈ নাপাওঁৱেই। দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। মাংসৰ কালাৰটো কিন্তু ধুনীয়া লাগিছে চব, কিন্তু মই একোৱেই দিয়া নাই। ইয়াত অকণমান জিৰা অকণমান খুন্দি দিছোঁ। ৰেড চিলি মই ব্যৱহাৰ নকৰোঁৱে, আৰু কালাৰ চালাৰ একো দিয়া হোৱাই নাই। তথাপিও পিঁয়াজৰ লগতে ইয়াৰ কালাৰটো ধুনীয়া আহিছে। বিলাহী দিলে চাগে আৰু ধুনীয়া হ'ব। এয়া মাংসত আলু দি দিছোঁ, আলুটো অলপ ডাঙৰ ডাঙৰকৈ দি দিছোঁ। আৰু লগতে মই এতিয়া কেপচিকামখিনি আৰু বিলাহীখিনি দি দিম। কেপচিকামৰ গুটি আৰু বিলাহী গুটিবোৰ অলপ উলিয়াই দিছোঁ। গুটিবিলাক খালে পেটত বৰ এটা দিগদাৰ কৰে। এয়া আৰু এয়া মই
আলু সিজিব দিছিলোঁ বিলাহী নাইকিয়াই হৈ গ'ল কেপচিকাম অকণমান ডাঙৰ ডাঙৰকৈ কাটি দিয়াৰ কাৰণে কালাৰটো চব ধুনীয়াকৈ আহি গ'ল পূৰা লগতে জিৰাৰ লগতে মই ইলাচি আৰু ডালচেনি অলপ খুন্দি দি দিছিলোঁ কাৰণে গোন্ধটো ভাল আহিবৰ বাবে আৰু এতিয়া মই যিহেতু লোকেল মুৰ্গী সেইবাবে ইয়াত থোৱা আছিলে আৰু এনেকৈ কৰি পানী দি দিছোঁ অকণমান উতল আহিব লাগিব ইয়াত গেছটো অকণমান বঢ়াই দিম কোনে কেনেধৰণে লোকেল মুৰ্গী বনায় ক'বচোন আপোনালোকে পিঠাগুড়ি দি খাই পাইছে নাই লোকেল মুৰ্গী ইয়াত চাউলৰ যিটো গুড়ি সেই গুড়িটো দিও গ্ৰেভিটো ধুনীয়া হয় চবৰে খোৱাৰ টেষ্টবিলাক বেলেগ বেলেগ আমি এনেকৈয়ে খাই ভাল পাওঁ এয়া উতল আহিছে মই ঢাকনখন দি পিনে অকণমান দেৰি সিজিবলৈ দিম নতুন ষ্টাইলত পোলাও বনাম যিহেতু মোৰ মানুহজনে ৰিফাইন দি এনেকৈ ভাজি দিলে তেল তেল হৈ থাকিলে পোলাওটো খাই বেয়া পায় সেইবাবে মই বাচমতি চাউলখিনি ধুনীয়াকৈ ধুই অলপ শুকুৱাই ল'লোঁ কুকাৰতে সানি দিছোঁ আৰু অলপ চেনি দিছোঁ বহুত বেছি মিঠা হ'লে খাবলৈ ভাল নালাগে অকণমান দি দিছোঁ পৰিমাণ অনুসৰি মই নিমখো দি দিছোঁ তাত তাৰপিছত মই তাত এয়া বিট পিহি লৈছোঁ মটৰ গাজৰ এইবিলাক চব ইয়াতে দি এয়া আদা নহৰু অলপো চব এনেদৰে ইয়াত মিক্স কৰি কুকাৰটোত ভৰাই দিম এনেদৰে বনাই খালে আপোনাৰ যিটো আমুৱাই যায় বুলি কয় যে তেল তেল হোৱাতকৈ এনেকৈ চিম্পুলকৈ খালে ভাত কেইটামান মানে পোলাওটো জৰজৰীয়া হয় আৰু খাবলৈও সোৱাদ হয় ৰিফাইনত দিলে আপোনাৰ তেলটো বিৰিঙি যায় আৰু খাবলৈ এঙাই যোৱা নিচিনা লাগে আৰু তাত মই অলপ জিৰাৰ পেকেট এনেকৈ কৰি অকণমান জিৰা দি দিম তাৰপিছত তাত মই এয়া খাটি ঘিউ অলপ ইয়াত এনেদৰে দি দিছোঁ তাৰপিছত মই তাক ধুনীয়াকৈ হাতেৰে মিক্স কৰি দিম হেতাৰে কৰিব পাৰি কিন্তু হাতখনেৰে কৰিলে ভাল হয় পূৰা চব বিট দিয়াৰ কাৰণে কালাৰটো বেলেগ হৈ গৈছে এনেকুৱা আৰু বনাই হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম কেনেকুৱানো হয় এয়া পানী একদম কমকৈ দি এনেকৈ দিছোঁ কালাৰটো বেলেগ হৈ গৈছে বিট দিয়াৰ বাবে চবেই যিহেতু জানেই পোলাওত অলপ পানীটো কমকৈ দিব লগা হয় কাৰণ চাউলটো তিয়াই থোৱাই হয় আৰু ফাইনেলি কেনেকুৱা হয় পোলাও মই আপোনালোকক দেখাম মোৰ পোলাও কুকাৰৰ ঢাকনি খুলিম ধোঁৱা হৈ গৈছে পূৰা এয়া চব দেখিছেনে চক পূৰা এটা এটা হৈছে খাবলৈও টেষ্টি হ'ব খাই মেলি জনাই আছোঁ আপোনালোকক এয়া চব মানুহজনক ভাত বাঢ়ি দিছোঁ এয়া জলকীয়া দি মাংস চাটনি পিঁয়াজ টেঙা আৰু ল'ৰাটোলৈ বুলি এয়া লেগ পিচ আপোনালোকে চাই থাকক আমি খাই লওঁ কেনেকুৱা হৈছে মজা আজিলৈ আহিছোঁ ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে তথাপিও আপোনালোকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই